ৰেইকি সেকেন্ড ডিগ্ৰী কৰাৰ পিছত আমি আমাৰ ইচ্ছাপূৰ্তি কৰাৰ বাবে উইচ বক্স বনাব পাৰোঁ। উইচ বক্স যিটোত আমি নিজৰ ইচ্ছা লিখি সেইটো পূৰ্ণ কৰাৰ কাৰণে হিলিং কৰিব পাৰোঁ। এতিয়া উইচ বক্স আমি কেনেকৈ বনাম? প্ৰথমতে আপুনি এটা সৰু বক্স বা সৰু বটল হ'ব পাৰে, তেনেকুৱা একেবাৰে সৰু টেমা এটা আপুনি যিটো আপোনাৰ হাতৰ মাজত ৰাখিব পাৰে তেনেকুৱা এটা টেমা আপুনি বিচাৰি ল'ব। বা তাৰপিছত এখন সৰু কাগজত আপোনাৰ ইচ্ছাটো যিমান পাৰে সিমান চমুকৈ বৰ্তমান কালত লিখিব, আৰু যিমান কমকৈ থাকে শব্দ সিমানে ভাল। সৰুকৈ লিখি আপুনি এতিয়া বটলটো সেই কাগজ টুকুৰাটোত লিখাৰ পিছত আপুনি দ্বিতীয় ডিগ্ৰীত যিকেইটা চিম্বল পাইছে, অৰ্থাৎ প্ৰথম চিম্বল, দ্বিতীয় চিম্বল আৰু তৃতীয় চিম্বল, সেই চিম্বলকেইটা ড্ৰ কৰিব কাগজখনত, যাতে ইণ্টেনশ্যন ৰাখিব যে সেই চিম্বলকেইটাই আপোনাৰ উইচটোক হিল কৰি আছে, প্ৰত্যেক দিনাই হিলিং কৰি থাকিব সকলো সময়তে। তাৰপিছত আপুনি সেই কাগজ টুকুৰাটো ভাঁজ কৰি সেই বক্সটোৰ ভিতৰত সুমুৱাই থৈ আপুনি নিজৰ হিলিং কৰাৰ পিছতো হ'ব পাৰে, নাইবা অন্য সময়ত আপুনি ৰেইকি আবাহন কৰিব। আৰু আপুনি বক্সটো নিজৰ হাতত ল'ব, নিজৰ হাতৰ তলুৱাত ল'ব, লৈ তাৰ ওপৰত চিম্বলছ 3টা ড্ৰ কৰি আপুনি হিলিং কৰিব, বক্সটোত হিল কৰিব। আৰু মনত কিন্তু ইণ্টেনশ্যন ৰাখিব যে আপোনাৰ সেই ইচ্ছাটো যেন ফুলফিল কৰে ৰেইকিয়ে। আকৌ ফুলফিল হ'ল বুলি ভাবিব আপুনি, তেনেকৈ এফাৰ্মেশ্যন দিব আৰু হিল কৰিব। আপোনাৰ যেতিয়ালৈকে মন যায় সেই বক্সটোৰ ওপৰত হিলিং দিব। তাৰপিছত বক্সটো ধুনীয়াকৈ এখন কোনোবাই নেদেখা ঠাই টুকুৰাত থৈ দিব। আৰু তেনেকৈ আপুনি প্ৰতিদিনে সেই বক্সটোত হিলিং দিব। আৰু যেতিয়ালৈকে আপোনাৰ উইচটো ফুলফিল নহয় তেতিয়ালৈকে আপুনি সেই বক্সটো বা বটলটো হিলিং কৰি থাকিব। আৰু যেতিয়া আপোনাৰ ফুলফিল হ'ব তাৰপিছত আপুনি সেই কাগজখন উলিয়াই পুৰি পেলাই দিব। ধন্যবাদ।